Hopefully, homostate unity, victory, and prosperity. এই সভাত আজি আয়োজন কৰা হৈছে। আজি প্ৰায় 12,000কৈ অধিক আজি ৰাইজে ওলাই আহিছে। কাৰণ যোৱাবাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল নিৰ্বাচনৰ সময় ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মই একেলগে দুজন আহি প্ৰত্যেক MEC সমষ্টিত আমি গৈছিলোঁ। ৰাইজৰ যিবিলাকৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত নিৰ্বাচনৰ প্ৰচাৰ সময়তে তেখেতে বহুতো প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতিবিলাকৰ আখৰে আখৰে পালন কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। সেইকাৰণে এইটো ৰাস্তা শিৰুনি চাৰিআলি টু জিৰিকেনেঙৰ ৰাস্তা আগতে সেই ৰাস্তাৰ অৱস্থা খুব বেয়া আছিলে। সেই ৰাস্তা 75 crores চেংচন কৰা হৈছে আৰু সেই কামটো এতিয়া কৰি আছে আৰু 5 মাহ 6 মাহ পিছতে সেই কামটো সম্পূৰ্ণ হ'ব। এনেধৰণৰ প্ৰত্যেক MEC সমষ্টিত গৈ তেওঁ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছে। আজি ইয়াত কপলি সমষ্টিত তৃতীয়বাৰ কাৰণে পৱন কুমাৰ ডাঙৰীয়াক জিকাইছে। তাৰ আগতে নিৰ্বাচনৰ পিছত আমি আহাই নাই ইয়াতে। প্ৰত্যেক MEC সমষ্টি আমি যোৱা নাই। গতিকে প্ৰত্যেক MEC সমষ্টিত আজি 4 বছৰ আছে আৰু আমাৰ কাৰ্যকাল। সেই 4 বছৰৰ ভিতৰতে আমি যিবিলাকৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি প্ৰত্যেক MEC সমষ্টিত কাৰ্বি আংলং আমি সভা আয়োজন কৰা হৈছে। আৰু সেই গোটেইখিনি প্ৰতিশ্ৰুতিবিলাকৰ আমি যিমান পাৰোঁ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আজি এই সভাতে বেলেগ বেলেগৰ ৰাজনীতি দল বিশেষকৈ কংগ্ৰেছ আৰু ইয়াৰ ৰিজনেল পাৰ্টি ASDC আৰু APSLC প্ৰায় 300 পৰিয়ালে আজি যোগদান কৰিছে। অহাকালিতো নাই পৰহি আমি নিলিপ কনষ্টেঞ্চি হ'ব। তাত কংগ্ৰেছ বহুত কংগ্ৰেছৰ সদস্যবিলাকে যোগদান কৰা হ'ব। তাৰপিছত নেক্সট আমি আহিব আমৰি কনষ্টেঞ্চি। তাৰপিছত এনেধৰণৰ আমি কণ্টিনিউ প্ৰগ্ৰামবিলাকৰ কাৰ্যসূচী আছে। আমি 19 তাৰিখে শেষ কাৰ্যসূচী হ'ব। সেইটো প্ৰত্যেক MEC সমষ্টিটো বিথিমৰেংধামা সমষ্টি। গতিকে এটা কথা হলো আপুনি ইতিমধ্যে গাঁওবুঢ়াসকলৰ কথা উল্লেখ কৰিছে ক্ষমতা আৰু দৰমহা। এইটো আমি গণনা কৰিলোঁ। যোৱাবাৰ হামৰেনত যিটো নেকি আমাৰ ৰেলী হৈছে প্ৰায় তাতো 1000কৈ অধিক যোগদান কৰিছে। তেতিয়াওতো মই ৰাইজৰ আগতে মই গণনা কৰিছোঁ আৰু মই কাৰ্বি কেপিটেল কাৰ্বি ৰজাহঁতৰ কেপিটেল তাতো মই নিজে গৈছিলোঁ। গৈ তাতে তেওঁলোকৰ মেমৰেণ্ডাম যিটো বঢ়াব লাগে বুলি কয় সেইটো আমি বঢ়াই দিম। নেক্সট ফাইনেন্সিয়েল ইয়াৰৰ পৰা বঢ়াই দিম। ছাৰ যোৱা লোকসভা যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনৰ সময়ত বিজেপিৰ মেনিফেষ্টত PGR সন্দৰ্ভতো অন্তৰ্ভুক্ত আছে। ইয়াত এতিয়া কপিলিত এটা PGR আছে যাক লৈ মানে সেইটোতো এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ পৰা ৰায়দাই দিয়া নাই। PGR BGR এতিয়ালৈকে এটা কেন্দ্ৰ চৰকাৰৰ পৰা ৰায়দাই নাই। যেতিয়া কেন্দ্ৰ চৰকাৰৰ যিবিলাক অনুমোদন পাব তেতিয়া হ'ব। কপিলি পৰিষদৰ অন্য এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে OBC কাষ্ট চাৰ্টিফিকেট, যাৰ কাৰণে ছাৰ মানে বহুত জীৱনৰ সমস্যা এই সমস্যাবিলাক আমি ইয়াত সমাধান কৰিছোঁ। DC লগত অলৰেডি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু সেইটো অনাৰেবল চিফ মিনিষ্টাৰ এইটো নলেজ আছে। গতিকে সেই গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। কোনো আপত্তি নাই। হ'ব।